যোৱা 7 মে তাৰিখে বিশ্বনাথ বিজেপি নেতা অসীম দাসে এখন এজেহাৰ দিছে CPIM দলৰ কেন্দ্ৰীয় কমিটি নেতা তথা অসম চাহ শ্ৰমিক সংঘৰ সভাপতি তথা ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত যি অসমত কা বিৰোধী আন্দোলন হৈছিল সেই কা বিৰোধী আন্দোলনৰ অন্যতম নেতা বিবেক দাসৰ ওপৰত এক গোচৰ ৰুজু কৰিছে। আৰু এই গোচৰৰ মূল কথাটোৱে হ'ল যে এই বিবেক দাসে এই গণতান্ত্ৰিক নেতাগৰাকীয়ে তেওঁ এটা ফেচবুক পোষ্ট লিখিছিল যিয়ে চৰকাৰক তেওঁ সমালোচনা কৰিছিল। আৰু আজি চৰকাৰে সেই পোষ্টটোৰ গইনা লৈ পেলাই আজি অখিল গগৈৰ পাছতেই এক বিৰোধীৰ কণ্ঠ দমন কৰাত তেওঁক লাগি গৈছে। চৰকাৰে এক গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰত এটা ধাৰা দিছে যিটো জামিনবিহীন ধাৰা। আৰু এই জামিনবিহীন ধাৰাত তেওঁক গোচৰ ৰুজু কৰি পেলাই তেওঁক থানালৈ মাতিছে আৰু বিভিন্ন প্ৰকাৰে ভয় ভীতি দেখুৱাই তেওঁক সোধপোছ কৰা আৰম্ভ কৰিছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, আমাৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ প্ৰশ্ন হ'ল যে যদি তেওঁলোকৰ মান সন্মানত চৰকাৰৰ যদি মান সন্মানত কিবা আঘাত লাগিছিল তেন্তে হ'লে তেওঁলোকে এক ক্ৰিমিনেল কেছ তেওঁক নিদি পেলাই এক চিভিল কেছ দিয়ক। চিভিল কেছ তেওঁলোকৰ খোলা আছে, তেওঁলোকৰ মান সন্মানত আঘাত লাগিছে। আচলতে তেনে নহয়। আজি বিবেক দাসক আমি দেখিছোঁ যে তেওঁ আজি বহু দিনৰ পৰাই চৰকাৰৰ এই কটু সমালোচনা কৰি আহিছে, চৰকাৰৰ নীতি নিয়মক সদায় সততে তেওঁ সমালোচনা কৰি আহিছে আৰু শ্ৰমিকসকলৰ স্বাৰ্থ তেওঁ সমাজৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু তেওঁৰ সেই প্ৰতিবাদী কণ্ঠক দমন কৰিবৰ কাৰণে আজি তেওঁৰ গৃহ সমষ্টি বিবেক দাসৰ গৃহ সমষ্টি আৰু কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ বিধানসভা সমষ্টি একেটা হোৱাৰ বাবেই আচলতে ইয়াত মন্ত্ৰী ৰঞ্জিত দত্ত জগৰীয়া তেওঁৰ উদ্যোগতে আচলতে এনেধৰণৰ কাম এজেহাৰ আচলতে হ'বলৈ পাইছে। গতিকে আমি চৰকাৰৰ যি বাক স্বাধীনতা, ভাৰতবৰ্ষৰ নাগৰিকৰ যি বাক স্বাধীনতা মৌলিক অধিকাৰ আছে, আজি বিবেক দাসৰ মৌলিক অধিকাৰ খৰ্ব কৰিবৰ কাৰণে চেষ্টা কৰিছে চৰকাৰে। আমি ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি প্ৰশাসন আৰু চৰকাৰক এইটো কথা সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে যদি তেওঁলোকে তেখেতৰ ওপৰত এই জামিনবিহীন ধাৰা আৰু এই গোচৰ যি ৰুজু কৰিবলৈ চেষ্টা চলাই আছে এই ধাৰা যদি তেওঁলোকে উঠাই নলয় তেন্তে হ'লে আমি অনাগত দিনত এক জংগী আন্দোলন আমি গঢ়ি তুলিম। জংগী আন্দোলন আমি গঢ়ি তুলি ৰাইজক বুজাই দিম